Hello everyone, welcome to my channel Neem World. আজি মোৰ ভিডিঅ'ৰ টপিক কি টাইটেলৰ পৰাটো গম পাইছে। এই গৰমত আমাক এটা সমস্যাই বহুত অশান্তিত পেলায় আৰু সেইটো হৈছে ঘামুচি। এই অশান্তিদায়ক ঘামুচিৰ পৰা ৰক্ষা পাবলৈ আমি বিভিন্ন ধৰণৰ প্ৰিকলি হিট পাউডাৰ জেল আদি ব্যৱহাৰ কৰোঁ যদিও কোনো সুফল নাপাওঁ। এই অশান্তিদায়ক ঘামুচিৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি আহক আজিৰ ভিডিঅ'টোত চাওঁ। ঘামুচিৰ পৰা ৰক্ষা পাবলৈ আমি সদায় ঢিলা আৰু কটনৰ কাপোৰ পিন্ধা উচিত। ঘামুচিৰ পৰা ৰক্ষা কৰিব পৰা এবিধ এফেক্টিভ হোম ৰেমেডি হ'ল এল'ভেৰা জেল। ঘামুচি হোৱা ঠাইসমূহত এল'ভেৰা জেল এঘণ্টা নাইবা গোটেই ৰাতিও লগাই থ'ব পাৰি। এল'ভেৰা জেলে আমাৰ স্কিনখনক ঠাণ্ডা কৰে। মাৰ্কেটত পোৱা যিকোনো ব্ৰেণ্ডৰ এল'ভেৰা জেল এই ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি। মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমাৰ স্কিনখনক ঘামুচিৰ পৰা ৰক্ষা কৰিব পৰা আন এবিধ এফেক্টিভ হোম ৰেমেডি হ'ল মুলতানী মিট্টি। মুলতানী মিট্টিৰ বহুতো ঔষধি গুণ আছে আৰু ই আমাৰ স্কিনৰ কাৰণেও যথেষ্ট উপকাৰী। এই পেকটোৰ বাবে মুলতানী মিট্টিৰ লগত গোলাপ জল মিহলাই এটা পেষ্ট তৈয়াৰ কৰিব লাগে আৰু ঘামুচি হোৱা ঠাইসমূহত 20 মিনিটৰ বাবে লগাই ৰাখিব লাগে। তাৰপিছত ঠাণ্ডা পানীৰে সেই ঠাইসমূহ ধুই দিব লাগে। মুলতানী মিট্টি আমাৰ স্কিনখন ঠাণ্ডা কৰে আৰু ঘামুচি ভাল হোৱাটো সহায় কৰে। ঘামুচি নাইকিয়া কৰিব পৰা আন এবিধ এফেক্টিভ হোম ৰেমেডি হ'ল নিমপাত। এই পেকটোৰ বাবে নিমপাত পিচি তাৰ এটা পেষ্ট বনাই আমি ঘামুচি হোৱা ঠাইসমূহত 10 মিনিটৰ বাবে লগাব লাগে। তাৰ পাছত সেই ঠাইসমূহ ঠাণ্ডা পানীৰে ধুই দিব লাগে। নিমপাতত এন্টি-বেক্টেৰিয়েল প্ৰপাৰ্টিজ থাকে যি ঘামুচি নাইকিয়া কৰাত সহায় কৰে। চন্দন পাউডাৰ আমাৰ স্কিনৰ বাবে কিমান উপকাৰী আমি সকলোৱে জানো। চন্দন পাউডাৰেও ঘামুচি নাইকিয়া কৰাত সহায় কৰিব পাৰে। এই পেষ্টটোৰ বাবে চন্দন পাউডাৰ পানীৰ লগত মিক্স কৰি পেষ্ট বনাই ঘামুচি হোৱা ঠাইসমূহত 20 মিনিটমানৰ বাবে লগাই ৰাখিব লাগে। তাৰ পাছত সেই ঠাইসমূহ ঠাণ্ডা পানীৰে ধুই দিব লাগে। এনেদৰে 2-3 বাৰমান সপ্তাহত কৰিলে ঘামুচিৰ পৰা উপশম পোৱা যায়। মোৰ ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল।